নমস্কাৰ আই নিউজ নৰ্থ ইষ্টৰ প্ৰত্যেকগৰাকী দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই দিব্যাৰে মুহূৰ্তত লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ ত্ৰিপুৰাত মছজিদৰ ওপৰত চলা আক্ৰমণৰ পাছত এবাৰ গুৰগাঁৱত সংঘটিত হৈছে অন্য এক সাম্প্ৰদায়িক বিক্ষোভাস্প বিয়পোৱা ঘটনা গুৰগাঁৱৰ এটা মছজিদত নামাজ চলি থাকোঁতে মছজিদটোৰ বাহিৰত সমবেত হয় একাংশ হিন্দুত্ববাদী লোক এইসকল লোকে মছজিদৰ বাহিৰত জয় শ্ৰীৰাম ধ্বনি দি পৰিস্থিতি উত্তাল কৰি তোলে অকল জয় শ্ৰীৰাম ধ্বনি দিয়ে ক্ষান্ত নাথাকে দলটোৱে কিয়নো তেওঁলোকৰ মূল দাবী আছিল মছজিদটোত বন্ধ হ'ব লাগে আজান এই ঘটনাক লৈ এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰে একেদৰে এতিয়া সম্প্ৰতি ভাৰতত সংঘটিত হৈছে সাম্প্ৰদায়িক বিক্ষোভাস্প বিয়পোৱা কেইবাটাও বিক্ষিপ্ত ঘটনা ইয়াকে লৈ ধৰ্মনিৰপেক্ষ নাগৰিক সমাজ উদ্বিগ্ন হৈ পৰিছে আল্লাহু আকবার আল্লাহু আকবার আশহাদু আল্লা ইলাহা ইল্লাল্লাহ अकबर तेरे बाप का नाम जय श्री राम अकबर भारत माता की खुले में नमाज बंद करो गुरगाঁৱৰ এটা মছজিদত নামাজ চলি থাকোঁতে মছজিদটোৰ বাহিৰত সমবেত হয় একাংশ হিন্দুত্ববাদী লোক এইসকল লোকে মছজিদৰ বাহিৰত জয় শ্ৰীৰাম ধ্বনি দি পৰিস্থিতি উত্তাল কৰি তোলে অকল জয় শ্ৰীৰাম ধ্বনি দিয়ে ক্ষান্ত নাথাকে দলটোৱে কিয়নো তেওঁলোকৰ মূল দাবী আছিল মছজিদটোত বন্ধ হ'ব লাগে আজান এই ঘটনাক লৈ এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰে একেদৰে এতিয়া সম্প্ৰতি ভাৰতত সংঘটিত হৈছে সাম্প্ৰদায়িক বিক্ষোভাস্প বিয়পোৱা কেইবাটাও বিক্ষিপ্ত ঘটনা ইয়াকে লৈ ধৰ্মনিৰপেক্ষ নাগৰিক সমাজ উদ্বিগ্ন হৈ পৰিছে